হেল্ল' ৰাইজ, কেনে আছে আপোনালোকে? আজি অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। এইটো হৈছে লেহ ট্ৰিপৰ দ্বিতীয়টো এপিছ'ড। এইটো আছিলে আমাৰ হোম ষ্টে, য'ত আমি যোৱাকালি আহি ৰাতিটো ষ্টে কৰিলোঁ। হোম ষ্টে মানে ঘৰৰ এটা দুটা ৰুম তেওঁলোকে ভাড়াত দি দিয়ে, হোটেলৰ নিচিনা নহয়, ঘৰুৱা। আৰু এয়া বাহিৰৰ ভিউটো। বৰ্তমান আমি 11:30 বজাত এই ৰুমছে বুলি কোৱা থকা জেগাডোখৰৰ পৰা ওলাই দিছোঁ লেহৰ ফালে। লেহৰলৈকে ইয়াৰ পৰা ডিষ্টেঞ্চ হ'ব 80 কিলোমিটাৰমান আৰু টাইম লাগিব 1.5 ঘণ্টামান। এয়া বিউটিফুল ভিউ লৈ পিনে আমি আগবাঢ়ি গৈছোঁ, কিন্তু বেছি দূৰ আগবাঢ়ি যোৱাৰ আগতেই মানে 5-7 মিনিটো হোৱা নাছিলে, তেতিয়াই মোৰ মানে এনেকুৱা লাগিলে অলপ ফটো চটো তোলোঁ। ইমান ধুনীয়া ভিউ, আকৌনো কেতিয়া আহিম? ফটোটো তোলাটো বনে ন, চাইনবৰ্ডে। গতিকে এয়া ফটো তুলিলোঁ। গতিকে এয়া হৈছে ৰুমছে। বিভিন্ন ধৰণৰ পাহাৰ আছে, এইফালে পিংক, এইফালে ব্ৰাউন, আৰু য'ত আপোনাৰ বৰফৰ চাহ পৰিছে সেয়া ব্লেক, আকৌ য'ত বৰফ আছে তাত শুকুলা, মানে বগা। কিমান যে ধুনীয়া। ফটো চটো ক্লিক কৰি আকৌ পুৰাই দিলোঁ লেহৰ ফালে। লেহলৈ গৈ থাকোঁতে যোৱাকালি কথাটো ভাবি আছিলোঁ, 110 কিলোমিটাৰমান বেয়া ৰাস্তা আছিলে, তাকেই পাৰ কৰিবলৈ আমাৰ গোটেই দিনটো লাগি গ'ল। খুব বেছি 210 কিলোমিটাৰমানহে গাড়ী চলোৱা হৈছিলে, আৰু তাকেই ক্ৰছ কৰিবলৈ আমাৰ 7-8 ঘণ্টা 9 ঘণ্টামান লাগি গ'ল। এই ঠেক বাটেদি ইছুজুখনটো ওলাই গ'ল। এতিয়া আমি দুইজনে কেলকুলেশ্যন কৰি আছোঁ, আমাৰখন এতিয়া কেনেকৈ উলিয়াম। আমাৰখন বাৰু অলপ সৰু গাড়ী হয়, ঠেকাঠুকি ৰাস্তাটো যে এডজাষ্ট কৰি ওলাই গৈছোঁ। আণ্টিহঁতে আমাক বাই বাই কৈছে, আৰু এয়া আমি ওলাই আহিলোঁ এই ঠেক বাটে। এনেকুৱা অকণমান অবষ্টেকল পোৱা যায়, তাৰোপৰি অকণ কনফিডেঞ্চ লৈ ওলাই যাবলৈ কেতিয়াবা গাড়ীত লাগি যাব, উপায় নাই। এই ভিউবোৰ এনজয় কৰি আমি আগবাঢ়িলোঁ লেহৰ ফালে। কিন্তু অলপ আগত গৈ পিনে এই ভিউবোৰ সম্পূৰ্ণৰূপে চেঞ্জ হৈ যাব। প্ৰত্যেকটো টাৰ্ণতে, প্ৰত্যেকটো কভাৰতে যেন ভিউটো ইমান ধুনীয়াকৈ পৰিৱৰ্তন হৈ গৈ আছে নহয়, মানে এনে লাগিছিল যাতে প্ৰত্যেকটো জেগাতে যদি ৰখি ফটো তুলিব পৰা, কিন্তু ফোনৰ মেমৰিয়ে, কেমেৰাৰ মেমৰিয়ে আপোনাক এলাউ নকৰে ন। সেয়া খাই বৈ আগবাঢ়ি গৈ থাকিলোঁ আৰু। এই ৰাস্তাটো যে আপোনালোকে দেখিছে, এই ৰাস্তাটো যদি অকল আপুনি মানালীৰ পৰা ৰোড ট্ৰিপ কৰি তেতিয়াহে এই ৰাস্তাটো দেখিবলৈ পাব। আপুনি যদি ফ্লাইটেৰে লেহলৈ আহে, নতুবা আপুনি যদি কাশ্মীৰৰ ফালৰ পৰা লেহ লাডাখলৈ আহে, তেন্তে এই ৰাস্তাটোৰ সৌন্দৰ্যটো আপুনি উপভোগ কৰিব নাপাব। গতিকে মই ৰিকমেণ্ড কৰোঁ, মানালী ফালৰ পৰা ৰোড ট্ৰিপ ষ্টাৰ্ট কৰক আৰু কাশ্মীৰৰ ফালৰ পৰা এক্সিট কৰি দিয়ক। এয়া আমি ফাইনেলি উপচি নামৰ জেগা এটাত পাইছোঁহি। ইয়াত এটা চেক পোষ্ট আছে, চাওঁচোন চেক পোষ্টত কি হয়। বেচিকেলি ইয়াত ডেভেলপমেণ্টৰ নামত 100 rupees লয়। 100 rupees ইজ নট মানে ইমান ডাঙৰ এমাউণ্ট নহয়, মানে ইয়াত কাহাচুনি কৰিব নালাগে আৰু মোৰ বোধেৰে ফুৰিব আহিলে যেতিয়া জেগাটো যাতে আমি আৰু ধুনীয়াকৈ পাওঁ তাৰ কাৰণে দি দিব লাগে। কিছুমান কিন্তু এইবিলাকৰ ক্ষেত্ৰতেই মানে কাহাচুনি কৰে অলপ। এইটো হৈছে এটা টি পইণ্ট। মানালীৰ পৰা অহা ৰাস্তাটোত আহিলে এইটো টি পইণ্টত আপুনি ল'ব। ৰাইট হেণ্ড ছাইডত গ'লে হানলে নামৰ এটা বিউটিফুল জেগা পায়। আৰে বাহ, আমি দেখি ষ্টাৰ্ট কৰিছোঁ চাইনবৰ্ডখন, য'লৈ আমি গৈ আছোঁ। এয়া দেখিছেনে, লেহ মাত্ৰ 47 কিলোমিটাৰ। আৰু পেংগংছ দেখিলেনে? এয়া চাওকচোন, সেই পাহাৰৰ টিলাটোত শিৱ মন্দিৰ এটা আছে, কি ধুনীয়া নহয়নে বাৰু? এতিয়া আহক চাওঁ ৰাস্তাটো কেনেকৈ সলনি হৈ গ'ল। এই ৰাস্তাটো দেখি মোৰ যোৱাকালি মোৰ ডিঙিৰ যোনটো বিষ হৈছে সেইটো মনত পৰি গ'ল। কিন্তু লাকিলি বেছি দূৰ যেন দীঘলীয়া পেচ নহয়। এনেকুৱা ৰাস্তাটো থাকিবই বাৰু লেহ লাডাখ আহিলে। ফাইনেলি ৰাস্তাটো বেছি দূৰ নাছিলে কাৰণে ভাল ৰাস্তা আকৌ পাই গ'লে। এতিয়া চোন ভিউবিলাক আকৌ চেঞ্জ হৈ গৈছে। আগৰ ৰাস্তাটোত আপুনি সেউজীয়া গছ গছনি বহুত কম দেখিলে। এতিয়া সেউজীয়া গছ গছনি ষ্টাৰ্ট হৈছে, ৰাস্তাও ভাল হৈছে। আগলৈ আছে কাৰু নামৰ জেগা এটা, আৰু এইটো বৰ্ডাৰ এৰিয়া, সেইকাৰণে বহুত মিলিটাৰী কেম্প আছে ৰাইট চাইডে লেফ্ট চাইডে। সন্মুখত দেখিছেনে ভিউটো সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। এই শিলবিলাক দেখিছেনে, কোনোবাই যেন আৰু সজাইহে থৈছে। এটা যদি শিল কেনেবাকৈ খহি আহে, ইটোৰ পিছত সিটো যেন খহি আহিব, বাছ ৰখি আছে এজাক বৰষুণৰ কাৰণে। এয়া আন এখন চাইনবৰ্ড, যেনে লেহে হাত বাউলো দি মাতি আছে। মাতা নাই বাৰু, নিজে আহিছোঁ। এয়া দেখিছেনে,
বালিৰ পাহাৰবিলাকৰ পাছফালে সেই স্ন' কেপ মাউণ্টেইনবোৰ, গাড়ীৰ লাইন দেখিছে, বাইকৰ লাইন দেখিছে। এইটো এটা পুৰণা ডেম, যোনটো এতিয়া কৰ্মৰত অৱস্থাত নাই, পুৰণা, পানীও নাই নদীখনৰ, গতিকে ঠিক আছে, বাট চাই ল'লোঁ এইটো এটা ডেম বুলি। আগলৈ চাওকচোন ভিউবিলাক আকৌ চেঞ্জ হৈ যাব এতিয়া। সেয়া দেখিছে, সন্মুখত যোনটো পাহাৰ দেখিছে সেয়া হৈছে অলমাইটি খাৰডুংলা পাছ। এসময়ৰ হাইয়েষ্ট মটৰেবল ৰোড আছিলে, পাছ আছিলে, কিন্তু এতিয়া উমিংলা নামৰ আৰু মাৰ্চিমিকলা নামৰ আন কেইটামান পাছ আছে, যোনটোৱে এইটোক পিছ পেলাই দিছে। এইখন এখন বিৰাট ধুনীয়াকৈ গেট, আকাশৰ ৰংটোৰ লগত গেটখনৰ ৰংটো বিৰাট ধুনীয়াকৈ মেটচ হৈছে আকৌ ন। যেতিয়া আপুনি ৰুমচেপৰ লেহৰ ফালে যায়, তেতিয়া আপুনি ঠিকছে আৰু 3 ইডিয়টছৰ যোনখন স্কুল আছিলে সেইবিলাক, কিছুমান ৰক মিউজিয়াম পায়, মনেষ্ট্ৰি কেইবাটাও পায়, কিন্তু আমি ইমান কনফাৰ্ম নাছিলোঁ, গতিকে এইবিলাক জেগাত আমি নোসোমালোঁ। যেনেকৈ ৰাইট হেণ্ড ছাইডত দেখিছে মনেষ্ট্ৰি, তো আমি মিছ কৰিলোঁ, কিন্তু আমাৰ ইণ্টেনশ্যনটো অলপ অৱশ্যে বেছি পাহাৰ দেখা আছিলে। মূৰ্তিটো ভাল লাগিছে ন, শিৱ ভগৱানৰ নে বুদ্ধদেৱৰ মই ধৰিব নোৱাৰিলোঁ বাৰু। তো আগলৈ পোনাই দিলে আমি কোনো এটা ছাইট ভিজিট নকৰিলোঁ, কাৰণ আমি হোটেল বুক কৰা নাছিলোঁ। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, কোনোবা যদি লেহ লাডাখ নতুবা জম্মু কাশ্মীৰলৈ আহিছে, তেতিয়াহ'লে আপোনাৰ প্ৰিপেইড চিম কাম নকৰিব। ফাইনেলি ইন লেহ, তো আপোনাৰ প্ৰিপেইড চিম কাম নকৰিব। আপুনি দোকানলৈ গৈ, মানে এয়াৰটেল, BSNL এইবিলাকৰ দোকানলৈ গৈ বাকাইদা আপোনাৰ KYC কৰিব লাগিব, আৰু সেই KYC হোৱা পষ্টপেইড চিমখনহে আপোনাৰ লেহ লাডাখ আৰু জম্মু এণ্ড কাশ্মীৰত কাম কৰিব। আমি ভুলতে মোবাইল এপেদি পষ্টপেইড কৰি আনিছিলোঁ, গতিকে আমাৰ চিমে ইয়াত কাম নকৰিলে, আমি ইয়াত আহি আন এখন চিম ল'বলগীয়া হ'ল। তো ফাইনেলি ইন লেহ, আৰু এতিয়া আমি ষ্টাৰ্ট কৰিম হোটেল বিচৰা। এই যে এই তোৰণবিলাক, এই মাইলষ্টোনবিলাক ইমান ভাল লাগে ন, চাইনবোৰ্ডবিলাক। আপোনালোকে যেতিয়া লেহ লাডাখৰ প্লেন কৰে, তেতিয়াহ'লে প্ৰথম দিনা, প্ৰথম 2 দিন কমচে কম এক্লাইমেটাইজেশ্যন হ'বলৈ লেহ লাডাখত থাকি দিব, ওচৰা ওচৰি চাইট চিনবিলাক কৰিব। কাৰণ লেহ লাডাখৰ যোনটো হাইট, চি লেভেলৰ পৰা, আমি যোনটো হাইটত থাকোঁ সাগৰৰ পৰা, সেইটো বহুত ওপৰত, আৰু ইয়াত অক্সিজেনৰ মাত্ৰাটো বহুত কম, গতিকে আমাৰ শৰীৰটোৱে এই পৰিৱেশটোৰ লগত এডজাষ্ট হ'বলৈ অলপ সময় ল'ব। নহ'লে আপুনি যদি অকস্মাতে আহি চলাফুৰা আৰম্ভ কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ অসুবিধা হ'ব, মূৰৰ বিষ হ'ব, আৰু বিভিন্ন ধৰণৰ শাৰীৰিক প্ৰব্লেমে দেখা দিয়ে। তো ফাইনেলি আমি হোটেল বিচাৰি বিচাৰি দেখি পালোঁ লেহৰ এই ধুনীয়া মাৰ্কেটখন। কি কালাৰফুল মাৰ্কেট দেখিছেনে? তো আমি ডিচাইড কৰিলোঁ হোটেল বাজাই বাহাদ মে প্ৰথমতে আমি লেহৰ মাৰ্কেটখন চাম, তাত লাঞ্চ কৰি মেলি আমি আকৌ হোটেল বিচাৰত লাগি যাম। এণ্ড অফক'ৰ্ছ ফটো মেণ্ডেটৰী। তো এইখন এখন হোটেল দেখিলোঁ, অকণমান KFCৰ দাদা ভাই হয়, এণ্ড আমি আমাৰ শ্বেয়াৰ কৰিছোঁ আৰু এক্সপিৰিয়েঞ্চ ইটো সিটোৰ লগত। মই কৈছোঁ মোৰ বোলে ইমান ইজি লাগিলে, মানুহজনে কৈছে ইজি লাগিলে, ড্ৰাইভটো ময়ে কৰিছিলোঁ। এটা সময়ত মই ভাবিছিলোঁ, হে ভগৱান, এইটো কেনেকৈ ধৰণৰ ডিচিশ্যন ল'লোঁ, মানালীৰ ফালৰ পৰা লেহ আহিবলৈ। এটাতো ৰাস্তা বেয়া, ওপৰতে গা বেয়া হৈছে, অক্সিজেন লেভেল কম। এই দুটা হিৰো দুটাবোৰ ছাইড বাই ছাইড বহি আছে নহয়, ইহঁত দুটা একদম পাৰফেক্টলি আহিলে। এটা মোৰহে অৱস্থা খাৰাপ হৈ গৈছিলে বহুত বেয়াকৈ, বাট গাটা লুক ৱাজ এমেজিং। 21টা হেয়াৰ পিন বেণ্ড আছে, এটা ফটো ক্লিপ মই আকৌ এবাৰ লগাই দিম। 21টা হেয়াৰ পিন বেণ্ডটো যেতিয়া ক্ৰছ কৰিলোঁ, এইটো বহুত আমেজিং লাগিছিলে। এনিৱেজ, বাই দ্য মিন টাইম আমি অলপ কিবা কিবি খানা টানা অৰ্ডাৰ কৰি মেলি খালোঁ, আৰু আকৌ হোটেল বিচাৰি ওলাই গ'লোঁ। হোটেল বিচাৰি ওলাই যাওঁতে এই ধুনীয়া মিনি মাৰ্কেটখন দেখিছেনে? মানুহবিলাকে কি ধৰণৰ ৰং বিৰঙী কাপোৰবিলাক, এনেও ঊলৰ বস্তুবিলাক গুঠি আছে, আৰু এইবিলাক চাওকচোন, এই কি কয় জানো নামবিলাকো মই নাজানো, কি হেংগিং টুং 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 আৱাজবিলাক, বতাহত এইবিলাক হিলি আছে, এনেকুৱা ধুনীয়া শব্দ কৰিছিলে নহয়। বহুত কালাৰফুল জেগাটো, বহুত কালাৰফুল। মানে আপুনি যদি কেতিয়াবা পাহাৰ ভিজিট, মানে পাহাৰ চোৱাৰ আপোনাৰ ইচ্ছা আছে, পাহাৰ যদি আপুনি ভাল পায়, এবাৰ যদি লেহ দেখে, লেহ লাডাখত এবাৰ আহিছে, আপোনাৰ আৰু বেলেগ পাহাৰ গেৰেণ্টি দি গৈছোঁ আপোনাৰ ভাল নালাগিব। মানে ইয়াত আপুনি ডেক'ৰেশ্যনেই চাবনে, মানুহৰ ব্যৱহাৰেই চাবনে, ইয়াৰ নেচাৰ, প্ৰকৃতি কি চাব, কি নাই ইয়াত। বহুত 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 ধুনীয়া কালাৰবিলাক চাওক, উপভোগ কৰক অলপ। আৰু কোনোবা এডোখৰ জেগালৈ আহিলে মানুহে কৈ কিবা এটা লৈ যাবলৈ, এইবিলাক গিফ্ট আইটেমৰ কাৰণে কি ধুনীয়া বস্তু নহয়নে? মই একো নিকিনিলোঁ, এতিয়া আজিও গালি খাইছোঁ, কৈছোঁ অহা বছৰ যেতিয়া যাম আকৌ লৈ আহিম বাৰু। অলপ চিপচ মানে। গধূলি হোৱাৰ আগে আগে ফাইনেলি আমি এটা জেগাত এখন হোটেল বিচাৰি পালোঁ। এইটো দেখিছোঁনে? এয়া হৈছে লেহ পেলেচ,
লেহ পেলেচ লেহলৈ আহিলে মানুহে এইটোও চাবলৈ যায় ইয়াৰ সন্মুখতে এই জেগাটো আছে চুবি বুলি কয় এই ৰাস্তাটো যোনটো চুবি মানে হৈছে পানীৰ ভগৱান ইয়াত আগতে বহুত গেলেকনি আছিলে আৰু সেইকাৰণে জেগাটোৰ নাম আছিলে চুবি এতিয়া কিন্তু মাটি ফিল কৰি কৰি মানুহে বহুত হোটেল বনাইছে বহুত হোটেল আছে ইয়াত ৰিজনেবলো আছে দামীৰো দামী হোটেল আছে গতিকে আমি অকণ ৰিজনেবল এখন বিচাৰিলোঁ আণ্টিগৰাকী খুবেই ভাল লাগিলে আমাৰ এইখন হৈছে আমাৰ হোটেলখন আৰু গেটখন দেখিছোঁনে গেটখন কি ধুনীয়া পুৰণা ডিজাইনাৰ গেটখন এণ্টাৰ কৰি পিনে এই কুকুৰটোৱে মোক কেনেকৈ চাই আছে মোৰ ভয় লাগে কুকুৰ আজিকালি আগতে বহুত ভাল লাগিছে আজিকালি ভয় লাগে কুকুৰটো চাই সোমাই যাওঁ বাৰু এই হোটেলখন অকণমান চাই লওক আমাক 1500 টকা পৰিছিলে আৰু আণ্টিয়ে আমাক কি ভাল পালে জানো 1500 টকাত লাঞ্চ ডিনাৰ আৰু ব্ৰেকফাষ্ট চব ইনক্লুড কৰি দিলে 3 দিন থাকিলোঁ আমি এইখন হোটেলত আৰু এইটো হৈছে তেওঁলোকৰ নামঘৰ নিচিনা প্ৰত্যেকটো ঘৰৰ সন্মুখতে বা প্ৰত্যেকটো চাৰিআলি তিনিআলিত আপুনি এইটো দেখিবলৈ পাব বুদ্ধিষ্ট মানুহবিলাকৰ হয় নামটো নাজানো মই কি বুলি কয় ওপৰত এটা টিলিঙা ওলমাই থোৱা থাকে এইটো ঘূৰাই দিলে মানে ওপৰৰ টিলিঙাটো টুং টুংকৈ বাজে যোনটো চাউণ্ড হয় সেইটো খুবেই ভাল লগা চাউণ্ড হয় তো আমি গধূলি হোৱাৰ আগে আগে পাই গৈছিলোঁহি এয়া জেগাটো আকৌ দেখাই দিছোঁ এইটো লেহ পেলেচ খোজকাঢ়িও যাব পাৰি ইয়ালৈ আৰু আপুনি এডোখৰ জেগালৈকে গাড়ীও লৈ যাব পাৰে ৰাতি এই ভিউটো চাই আজি ইয়াত শুম বাৰু ৰুমটো দেখাম আহক আমি ৰুমটো লৈছিলোঁ ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা এইটো ৰুম আমি অকণ লেতেৰা কৰি দিলোঁ বাৰু লেতেৰা পেতেৰাকৈ চাই দিয়ক 24/7 ইয়াত গৰম পানী দিয়ে হুইচ ইজ মেণ্ডেটৰী মানে ইমান ঠাণ্ডাত নহ'লেও ঠাণ্ডা পানী কেনে গৈছোঁ ইয়াত ঘৰবিলাক কাঠৰ কাম কৰা থাকে যাতে ঠাণ্ডা দিনত বেছি ঠাণ্ডা নহয় ভিতৰত গৰম হৈ থাকে আবেলিটো ইমান ধুনীয়া দেখিছেনে মানে এনে লাগিছে যেন অহা বছৰটো কেতিয়া আহিব ছামাৰ ভেকেশ্যনত আকৌ কেতিয়া যাম আৰু মোৰ কপাল চক পেট বেয়া নহওক বুলি নিজে খানা বনাই খাইছোঁ লেহত আহি খানা বনাইছোঁ আৰু এয়া গাটালুপটো চাই লওক এয়া আছিলে গাটালুপছ এনেকৈ তলৰ পৰা ওপৰলৈ উঠোতে 21টা টাৰ্ণ মাৰিব লাগে ফাইনেলি আমি এইটো ক্ৰছ কৰি পিনে লেহ পাই গৈছিলোঁ বাৰু এনিৱেজ আমাৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আপোনালোকক মৰম দিব চেনেলটো আগুৱাই বঢ়াই যোৱাত সহায় কৰিব থেংক ইউ